সুবাসনা দত্তই মঞ্চত গীত পৰিৱেশন কৰিবৰ বাবে ল'ব 2 পৰা 3 লাখ টকা। প্ৰিয়ংকা ভৰালীয়ে ল'ব 2,50,000 পৰা 3,50,000। দীপলিনা ডেকাই ল'ব 2,50,000 পৰা 3 লাখ টকা। জুবলীয়ে ল'ব 2 লাখৰ পৰা 3 লাখ টকা। ৰিচা ভৰদ্বাজে ল'ব 1,50,000 পৰা 2,50,000 টকা। দীপান্বিতা ডেকাই ল'ব 1,50,000 পৰা 2,50,000 টকা। পাপৰি গগৈয়ে ল'ব 1,50,000 পৰা 2,50,000 টকা। সান্নিধ্য ভূঞা 1 পৰা 2 লাখ। নাহিদ আফ্ৰিনে ল'ব 1,50,000 পৰা 2,50,000 টকা। গীতালি দেৱী 1,50,000 পৰা 2 লাখ। গীতাঞ্জলি দাসে ল'ব 1,50,000 পৰা 2,50,000 টকা। মানস ৰবিনে ল'ব 2 পৰা 3 লাখ। আচুৰ্য বৰপাত্ৰ 3 পৰা 4 লাখ। নীল আকাশে ল'ব 3 পৰা 4 লাখ। মণ্টুমণি শইকীয়াই ল'ব